হেল্ল' গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই পেটাকাজি স্কুলত থ'ব ওলাইছোঁ, মানে পাপা নাই, হাজবেণ্ডো গৈছে, সেইকাৰণে আজি মই যাব লগা হৈছে আৰু এক্সামো আছে, নগ'লেও নহয়। এতিয়া যাওঁ, বাই বাই। স্কুলত অলপ ৰখি আছোঁ। এতিয়া বেটা দেখিছে নহয় কেনেকৈ চাই আছে মই আছোঁনে নাই। অলপকৈ ক্লিপ এটা লৈ থ'লোঁ আৰু এতিয়া আমি লগৰবিলাকে দোকান এখনলৈ আহিছোঁ। লগৰজনী মানে কিবা এটা ল'বলৈ আহিছে। চবেই লাজ কৰে, মানে কোনো একো এষাৰ নকৰে, লুকাইছে, দেখিছে নহয়। তাই কেনেকৈ লাজ কৰিছে দেখিছে নহয়। মই কৈছোঁ লাজ কৰিব নালাগে দেই বুলি কৈছোঁ। একোৱে নকয় মানে কোনো এজনীয়ে। এতিয়া আমি এফালে মানে এই লগৰ এজনী মানে কোনোবা আছে নেকি ঘৰৰ মানুহ, তাকে সেই আমাৰ স্কুলৰ ওচৰতে বাৰু বামুণবাৰীতে, তালৈ গৈ আছোঁ। তাই কিবা কামত গৈছে চাগে। আমি নোসোমালোৱেই ভিতৰলৈ। বাহিৰতে চবেই ফটো মাৰিলে দেখিছে। ইমান ধুনীয়াকৈ ফুলখিনি হেৰি কৰি থৈছে নহয়। একদম মানে ভিডিঅ' নকৰাকৈ মানে থাকিব নোৱাৰিলোঁ আৰু অলপ কৰি থৈছোঁ আৰু ভিডিঅ'। এতিয়া ওলাই আহিলোঁ আৰু চবেই গৈ আছোঁ আকৌ বামুণবাৰী নহয়, অলপ দূৰ মানে বামুণবাৰীলৈ। চবেই লাজ কৰে মানে গৈ আছোঁ। চবেই এতিয়া কেনেকৈ চাব ভিডিঅ' কৰাৰ কাৰণে মানে একদম হেৰি কৰিছে আৰু মানে 99 দোকানতে লগৰজনী কিবা এটা নিবলৈ আহিছিলে। মানে চাইছিলোঁ বস্তুবিলাক ভাল নেদেখিলোঁ, এয়া 99 দোকানলৈ আহিছোঁ আমি। কোনে কি লয়, কি ল'বা হয়। চবেই জমনি দি থাকে, খালি ভিডিঅ'ৰ আগত কথা নকৰে। দানমেলি 99 মাৰ্কেটখন ওপৰত আছে। মই মানে ওপৰৰ পৰা ভিডিঅ' এটা কৰি থ'লোঁ। মানে ইমান ধুনীয়াকৈ বামুণবাৰী টাউনখন দেখি থাকে, মানে ওপৰৰ পৰা মানে দেখিবলৈ ধুনীয়া লাগে আৰু গোটেই টাউনখন দেখি থাকে। স্কুলৰ পৰা আহিলোঁ, আহি ভাত পানী খাই এতিয়া বহি আছোঁ। একদম গাটো ভাল লগা নাই, কিবা লাগিছে আজি, মনটো ভাল লগা নাই। আমাৰ বেটা বহি আছোঁ। এই ল'ৰাটো যে দেই অকল চকলেট খায়, মৰ্টন খায়। দাঁত পোকে খাব তেতিয়াহে গম পাবা আকৌ দেই। ইয়াতো চিপ পেকেট গোটেই পেলাই থৈছে। এইকেইদিন ভিডিঅ'বিলাক দিবই পৰা নাই দেই, দিম আৰু লাহেকৈ, একদম দিয়া হোৱা নাই। মানে ৰাতিপুৱা শুই উঠি সোনকালে অকণমান উঠিলোঁ, তাতে আকৌ একো খাই যোৱা নাছিলোঁ আৰু খাবলৈও মন নাযায় ৰাতিপুৱা ন, ভাত পানী কিবা নিচিনা লাগে খাব। চাহ অলপ খাই গ'লোঁ, তাৰ ৰখি দিওঁ ৰ'দত, কিবা লাগিছে গাটো ভাল লগা নাই। বিয়া এখনো আছে তাতে ওচৰতে, আমাৰ ঘৰৰ নিচিনা আৰু। আমাৰ পাপা আঁতৰি নাতিনীয়েকৰ মানে আমাৰ হেৰি হ'ব, আমৈদৌ হ'ব আৰু আমৈদৌ নাতিয়েকৰ, তাকে নাতিনীয়েকৰ তুলনি বিয়া তাকে মা গ'লে, আমি পাছত যাম চাগে। মা মানে সোনকালে নগ'লেও নহয় যে, দেখাবলৈ নোৱাৰিলোঁ দেই, একদম ভাল লগা নাই মানে, সেইটো কাৰণে এতিয়াহে অলপকৈ কৰিছোঁ আৰু। আমাৰ বেটা এইফালে চাইকেল চলাই আছে। কেইদিনমান চাইকেলখন নচলালে, কিবা এটা হৈছিলে, এইকেইদিন আকৌ চলাব ধৰিছে। বিয়ালৈ একদম মাৰ লগতে যাব লাগে আৰু, তাৰ উৎপাত কৰি থাকিব নহয় ল'ৰা ছোৱালী, আৰু একদম লগৰবিলাক লগ পাই তাতে উৎপাত কৰিব পৰিব বুলি আৰু নপঠিয়ালোঁ। বৰ উৎপাত কৰে নহয় ল'ৰাবোৰ। আমাৰ ল'ৰা নিজৰবোৰেই উৎপতীয়া লোকক কি আৰু ল'ৰাওতো উৎপতীয়া হয়েই ন, কি ক'ব আৰু।
অলপতো উৎপাত নহ'লে ল'ৰা হ'লনে বাৰু। সেইটো কাৰণে মাৰ লগত যাবলৈ একদম কান্দিছে যাওঁ বুলি। মই আকৌ শুব দিম বুলি ভয়ো কৰিছে দে মই নুশো আজি বুলি কৈছে। তাকে নালাগে বোলো শুবলৈ, কাইলৈ এক্সামো নাই যে, কাইলৈতো শনিবাৰ ন, পৰহিলৈ দেওবাৰ, আকৌ সোমবাৰে আছে এক্সাম। আমাৰ আই উৰণি লৈ আছে আই। বেটা কি কৰিছা? পৰিবা আকৌ দেই। বিয়ালৈ যাব ওলাইছোঁ এতিয়া লাহেকৈ। উৎপাত কৰি নাথাকিবা আকৌ, নকৰিবা আকৌ, সেনেকৈ দুখ পাব নহয়। আমাৰ খুৰী বিয়া ঘৰলৈ যাব ওলাইছোঁ। বিয়া খাবলৈ, তুলনি বিয়া। খুৰী লাজ কৰে। গৈ আছোঁ এতিয়া আমি খোজকাঢ়ি, বেছি দূৰ নহয়, পথাৰে পামগৈ আৰু লাহে লাহে। বস্তু আনিবলৈ মই আনিবলগীয়া আনিছে। এইজন নেযায় শাকনি বাৰীখন দেখিবলৈ ইমান ধুনীয়া লাগিছে নহয়, তাকে আৰু ভিডিঅ' লগ কৰি বিয়া ঘৰৰ পৰা আহিলোঁ। এতিয়া মা এই আমৈদৌ আহিছে মানে আমাৰ, এই চাহ বনাইছোঁ। মা মানে আকৌ যাব বিয়া ঘৰলৈ, নিজৰ আঁতৰি হয়তো, সেইটো কাৰণে ৰাতি অলপ যাব আৰু। মই মানে তাকে চাহ অলপ বনাই আছোঁ দেই। চাহ দি ল'লোঁ, এতিয়া আমি খাম আৰু পাছত। হাজবেণ্ডে মানে গাহৰিকেইটা ধুই আছে, গাহৰি গঁৰালটো দানা দিছোঁ। অহা দেৰি হ'ল যে, ডিব্ৰুগড় গৈছিলে। আমাৰ আই মানে পাপাৰ মাকৰ ককায়েকৰ পুতেক এটা মৰিলে মানে, আমাৰ পাপা ভাগিনে হ'ব চাগে, মমায়েক হ'ব নেকি। তাকে খবৰ ল'ব গৈছিলে,
দেৰি হ'ল মানে অলপ আগত পাইছেহিহে এতিয়া আকৌ বিয়ালৈ যাব চাগে তাক এতিয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু আজি গাটো ভাল লগা নাই হাজবেণ্ডো বোলে মূৰ বিষাইছে চবেই মানে আজি অলপ সোনকালে ভাত খালোঁ আৰু ডিব্ৰুগড়লৈ গৈছিলে যে পাপাও বোলে ভোক লাগিলে সেইটো কাৰণে সোনকালে খাই দিলোঁ আৰু আজি আৰুনো কি ক'ম একদম ভাল লগা নাই মানে আজি আমাৰ বেটা বুলি চাই দিয়া কি কৰিছা পানী পেলাইছা নেকি তুমি পানী পেলালা নেকি এতিয়া পানী পৰিব সেইটো